নমস্কাৰ বন্ধুসকল আজিৰ পৰা 78 বছৰ আগত 1945 চনৰ 6 আগষ্ট তাৰিখে আমেৰিকাই জাপানৰ হিৰোশ্বিমা নামৰ জেগাটোত গৈ এটা এটম বম এৰি দিয়ে বমটো যেতিয়া পেলাইছিলে তেতিয়া মানে এখন প্লেনত লৈ গৈছিলে আৰু প্লেনখনত নি ৰাতিপুৱা 8:15 এই বমটো পেলাইছে আৰু প্ৰায় 43 সেকেন্ড লাগিছে প্লেনখনৰ পৰা যেতিয়া ফুটিছেগে সেই সময়টো 43 সেকেন্ড সময় লাগিছে আৰু মাটিৰ পৰা প্ৰায় 600 মিটাৰ ওপৰতে ফুটিছে ফুটি যোৱাৰ লগে লগে এনেকুৱা এটা পোহৰ লালে সেই পোহৰটো দিনত কাৰণ 8টা বজা ৰাতিপুৱা 8টা বজাৰ কথা দিনতে এনেকুৱা এটা পোহৰ ওলালে যিটো নেকি আপুনি সূৰ্য এটা ধৰক পৃথিৱীত আহি পৰি গ'ল কেনেকুৱা হ'ব তেনেকৈ এটা পোহৰ ওলালে য'ত নেকি মানুহ 1-2 কিলোমিটাৰ দূৰত থকা মানুহখিনি লগে লগে ব্লাইণ্ড হৈ গৈছে আকৌ তাৰ লগে লগে যিটো শব্দ ওলালে সেই শব্দটোত মানুহ কলা হৈ গৈছে তাৰপিছতে আপোনাৰ 4000 ডিগ্ৰী সেলসিয়াছ গৰম বায়ুমণ্ডলটো গৰম হৈ গ'ল 4000 ডিগ্ৰী সেলসিয়াছ এটা ভাবি চাওকচোন আমাৰ যে গৰম পৰে 38 ডিগ্ৰী 40 ডিগ্ৰী তেতিয়াই কেনেকুৱা হয় তেনেস্থলত আপুনি ভাবি চাওকচোন 4000 ডিগ্ৰী সেলসিয়াছ লগে লগে তাৰপিছত বতাহ এজাক মাৰিলে সেই গৰম বতাহত মানুহ ছাই হৈ গ'ল আৰু য'ত নেকি মানুহ ৰখি আছিলে মানুহ বহি আছিলে তাৰ সিন মানে ছাই টাইপত সিন ৰখি গ'ল আৰু সেই সিনখিনি যদি আজিও আপুনি জাপানত যায় হিৰোশ্বিমা জেগাত আজিও দেখা পাব এতিয়া লগে লগে আপোনাৰ 80000 মানুহ তাত মৰি গৈছে লগে লগে চকুৰ পলকতে মানুহ 80000 মৰি গ'ল য'ত নেকি বমটো পৰিছে তাৰ পৰা 15 কিলোমিটাৰ দূৰলৈকে কোন মানে যিবিলাক পকা ঘৰ বা বেখিনি বাদ দি আপুনি একোৱে চিনচাপ নাই সব সমান হৈ গুচি গ'ল এনেকুৱা এটা ভয়ানক দৃশ্য আপুনি ভাবি চাওকচোন এতিয়া ইয়াত এটা কথা হ'ল আমেৰিকা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানে জড়িত নাছিলে কাৰণ প্ৰথম বিশ্বযুদ্ধত মানে আমেৰিকা বহুত ক্ষয়ক্ষতি হ'ল তাৰ কাৰণে মানে আমেৰিকা ভাবিলে যে এইবাৰটো ইয়াত সোমাবলৈ স্থলত কিয় আমেৰিকাই জাপানৰ ওপৰত মানে এই এটম বমটো পেলালে আজি এই ভিডিঅ'টোত এইখিনি কথাকে অলপ বোলো জানিবলৈ চেষ্টা কৰোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে মঞ্জিল বুঢ়া 2.0 চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি লওক আৰু মঞ্জিল বুঢ়াক যদি ফেচবুকত ফ'ল' কৰা নাই ফ'ল' কৰি লওক Huge secret cities built across the US, all feeding into this enterprise. It was a colossal program. One team at Los Alamos, led by Robert Oppenheimer, worked on the physics of the bomb. Force of 22 kilotons, the equivalent of 22,000 tons of TNT. ভিডিঅ'টো আৰম্ভ হৈছে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ৰ পৰা য'ত নেকি ইউৰোপ মহাদেশত জাৰ্মানীৰ হিটলাৰৰ মানে দপদপনি চলি আছে আৰু এফালে এছিয়া মহাদেশত জাপানৰ দপদপনি চলি আছে আৰু এটা কথা ইয়াতে আমি জানি ল'ব লাগিব যে জাৰ্মানী জাপান ইটালী এই দেশখিনি মিলি পেলাই এক্সিছ পাৱাৰ বুলি এটা গ্ৰুপ আছে আকৌ যিখিনি আমেৰিকা গ্ৰেট ব্ৰিটেইন বা ৰাছিয়া এই দেশখিনি মিলি পেলাই কানাডাও আছে এই দেশখিনি মিলি পেলাই হৈ আছিলে এলায়েন্স পাৱাৰ বুলি এখন দেশৰ লগত সেইখন দেশৰ বন্ধুত্ব আছিলে এতিয়া এক্সিছ পাৱাৰ আৰু এলায়েন্স পাৱাৰখিনি মানে গম পালে এইটো এটা গ্ৰুপ মানে ক'বলৈ গ'লে এতিয়া এই এলায়েন্স পাৱাৰত থকা দেশখিনিয়ে ভাবিলে যে কিবা এটাটো কৰিব লাগিব নহ'লে হিটলাৰে এদিন নহয় এদিন আমাক আহিও ৰাজত্ব কৰি দিব এইফালে জাপানেও এদিন নহয় এদিন আমাক আহি ৰাজত্ব কৰিব তাৰ বাবে তেওঁলোকে মানে মিটিং আমেৰিকাৰ মেইন হেটেন বুলি এখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টতে এটা প্ৰজেক্ট আৰম্ভ কৰিলে যাৰ নাম আছিলে দা মেইন হেটেন প্ৰজেক্ট এইটো হ'ল যিটো এটম বমৰ ওপৰত মানে এটম বম বনাবৰ কাৰণে প্ৰজেক্ট এটা আৰম্ভ কৰিলে য'ত নেকি 1,30,000 কৰ্মচাৰী ৰাখিলে 1,30,000 ভাবি চাওক আৰু মানুহখিনিও এনেকৈ বিচাৰি ৰাখিছে যাতে কোনো মানুহে মানে সেই প্ৰজেক্টটোৰ বিষয়ে কাৰোবাক নকয় এনেকুৱা এটা কণ্ট্ৰেক্টো চাইন কৰাই লৈছে যাতে কথাখিনি কাকো নকয় আনকি ঘৰৰ মানুহকো যদিও কোনোবাই ক'ব বিচাৰে বা কৈ দিছে তেতিয়াহ'লে তেওঁক পানিছ কৰা হৈছিলে আৰু তেনেকৈ তেওঁলোকৰ কাম চলিকে জাৰ্মানীৰ কাৰণে এই প্ৰজেক্টটো কৰি গতিকে যাতে এটম বমটো বনাই নিদিয়ে কাৰণ এটম বম যোনে আগত বনাব তেওঁ পৃথিৱীৰ ভিতৰত শক্তিশালী দেশ হ'ব সেইকাৰণে জাৰ্মানীয়ে যাতে আগত নবনায় সেইকাৰণে মানে আমেৰিকাই আগত বনাবলৈ ট্ৰাই কৰিলে যিহেতু জাপানৰ এই কেছটোৰ কথা পাতিবলৈ গৈ আছোঁ সেইকাৰণে হিটলাৰৰ কথাখিনি আমি আজি এই ভিডিঅ'টোত মানে আলোচনা নকৰোঁ হিটলাৰৰ কথা আমি সেকেন্ড ওয়াৰ্ল্ড ওৱাৰৰ যিটো ভিডিঅ' থাকিব সেই ভিডিঅ'টোত আমি ভালদৰে জানিবলৈ চেষ্টা কৰিম এতিয়া কি হ'ল হিটলাৰ অলৰেডি মানে দুৰ্বল হৈ আহিছে হিটলাৰে মানে সাৰেণ্ডাৰ কৰা মুডত নাই মানে সাৰেণ্ডাৰ তেওঁ নকৰে কাৰণ তেওঁ যেহেতু বহুত শক্তিশালী আছিলে তেওঁ এটা অহংকাৰ আছে কিয় সাৰেণ্ডাৰ কৰিম মই সাৰেণ্ডাৰ নকৰোঁ সেইকাৰণে তেওঁ 1945 চনৰ 30 এপ্ৰিল তাৰিখে নিজে গুলি মাৰি ছুইচাইড কৰি দিলে আৰু তাৰ 8 দিনৰ পিছত জাৰ্মানীয়েও মানে দেশখনেও সাৰেণ্ডাৰ কৰিলে এতিয়া যিহেতু জাৰ্মানীয়ে সাৰেণ্ডাৰ কৰি দিয়াত ইটালীও সাৰেণ্ডাৰ কৰিলে যিহেতু জাৰ্মানীৰ লগত অকণ মিলি পেলাই কামখিনি কৰি আছিলে তেওঁ তেতিয়া ইটালীও সাৰেণ্ডাৰ
কৰিবলৈ বাধ্য হৈ গ'ল এতিয়া এক্সিছ পাৱাৰত মাত্ৰ থাকি গ'ল জাপান এতিয়া জাপানে কোনো পধ্যে এণ্টাৰ কৰিম বুলি ভবাই নাই কাৰণ জাপানো সেইখন সময়ত বহুত পাৱাৰফুল আছিলে কাৰণ বহুত দেশ মানে ৰাজত্ব কৰি আমেৰিকা যিহেতু ডাইৰেক্ট জড়িত নাছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰত জড়িত নাছিলে জাপানৰ 80% তেল মানে আমেৰিকাৰ পৰা আনে তাৰপিছত আমেৰিকাই তেতিয়া মানে চৰ্ত দিলে যে এইবিলাক দেশৰ পৰা মানে ৰাজত্ব কৰাটো বন্ধ কৰা নহ'লে আমি তোমাক তেল দিয়াটো বন্ধ কৰি দিম কিন্তু এইটো মানে জাপানৰ খং জাপানে আমেৰিকাক ভয় খুৱাবৰ কাৰণে কি কৰিলে পাৰ্ল হাৰ্বাৰ নামৰ বেছটোত গৈ য'ত নেকি নেভি বেছ আছিলে সেইটোত গৈ 1941 চনৰ 7 ডিচেম্বৰত গৈ এটেক কৰি দিলেগৈ কথা নাই বতা নাই আচৰিত ধৰণে গৈ একদম এটেক এটা কৰি দিলে আৰু য'ত নেকি আমেৰিকাৰ বহুত লোকচান হ'ল আৰু তাৰ পিছতে আমেৰিকা ছেকেণ্ড ৱৰ্ল্ড ৱাৰত এণ্টাৰ হৈ গ'ল মানে তাৰ আগলৈকেতো নাছিলে সেইটো খঙতে এণ্টাৰ হৈ গ'ল আৰু জাপানৰ বিৰুদ্ধে মানে যুদ্ধ ঘোষণা কৰি দিলে এতিয়া আমেৰিকাৰ লগতে সোভিয়েট ৰাছিয়া গ্ৰেট ব্ৰিটেইন ইষ্ট পাৰ্টত চাইনাকো জাপানে ৰাজত্ব কৰি থৈছিলে চব দিশৰ পৰা এতিয়া জাপানক এটেক কৰিবলৈ লাগিছিলে ইমান এটেক কৰাৰ পিছতো ইমান মানে ধ্বংস হোৱাৰ পিছতো জাপান চাৰেণ্ডাৰ হোৱাত কোনো মুডতেই নাই মানে জাপানৰ যিখিনি মানুহ আছিলে সেইখিনিও মানে তেওঁ হৈ মানে মানুহ মৰি দিব মানে তেওঁ যিজন সম্ৰাট আছিলে সম্ৰাটজনৰ নাম হ'ল হিৰোহিটো নামটো চাওকচোন বেলেগ ধৰণৰ হিৰোহিটো তেওঁৰ হৈ মানে মৰি দিবলৈও মানে চিন্তা কৰা নাছিলে আত্মঘাতী বোমা বিস্ফোৰণ কৰি দিয়েগৈ তেওঁ আমেৰিকাই কি কৰিলে অকিনাৱাৰ নামৰ এটা আইলেণ্ডত গৈ এটেক কৰি দিলে কাৰণ এটা সৰু আইলেণ্ডতে মানে ইমান টাইম লাগি গ'ল আৰু তেওঁ আমেৰিকাৰ 12,000 সৈনিক ঢুকালে ইয়াত আৰু তেওঁলোকৰ জাপানৰ 1,10,000 মানুহ ঢুকালে মানে চিভিলিয়ান তাত চিভিলিয়ানখিনি মানে আমেৰিকাৰো বহুত ক্ষয়ক্ষতি হ'ল কিন্তু ফাইনেলি আমেৰিকা এই যুদ্ধখনত জিকিলে কিন্তু তেওঁ দেখিলে যে এই সাধাৰণ এটা দ্বীপতে ইমান টাইম লাগিলে ইমান মানুহ ঢুকালে তেনেহ'লে জাপানক ফুল্লি হৰুৱাবলৈ হ'লে তেতিয়া বহুত সৈন্য তেওঁলোকৰ মৰি যাব আৰু সময়ো বহুত লাগি যাব তেওঁ বোলে বেলেগ এটা চিন্তা কৰিব লাগিব আৰু এই অকিনাৱা যিটো আইলেণ্ড এইখনেই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ মানে শেষৰখন যুদ্ধ আছিল মেনহাটনৰ যিটো প্ৰজেক্ট যে চলি আছিলে সেই প্ৰজেক্টটো অলৰেডি কমপ্লিট টেষ্টিং কৰি চালে যে বমটো ফুটিলে এতিয়া তেওঁলোকে তাৰ উত্তৰ পাই গ'ল যে জাপানক ইয়াৰ দ্বাৰাই বশ কৰিব লাগিব বেলেগ একো উপায় নাই এলায়েন্স পাৱাৰত থকা যিখিনি দেশ আছিলে তেওঁলোকে জাপানলৈ এখন লেটাৰ লিখিলে যে তুমি কোনো চৰ্ত নথকাকৈ চাৰেণ্ডাৰ কৰা নহ'লে ইয়াৰ পৰিণাম বহুত বেয়া হ'ব কিন্তু এইটো মানে বেলেগ দেশে বিচাৰিছিলে যে কৈ দিয়াটো ভাল যে পেলোৱা হ'ব বা তেওঁ যদি কিবা এটা বিচাৰিছে দি দিয়াই ভাল মুঠতে চাৰেণ্ডাৰ কৰাটো বিচাৰিছিলে কিন্তু আমেৰিকাই কোনো পধ্যে শুনা নাছিলে যে তেওঁ চাৰেণ্ডাৰ কৰোঁতে কোনো এটা চৰ্ত ৰাখিব যাতে নোৱাৰে যে মোক এইটো দ্বীপ লাগিব মোক এইখন লাগিব সেইখন লাগিব এনেকুৱা ধৰণৰ কোনো চৰ্ত শুনিব বিচৰা নাই ডাইৰেক্ট চাৰেণ্ডাৰটো বিচাৰিছিলে আৰু তাকে দেখি 3 দিনৰ পাছত মানে সেই লেটাৰখন পোৱাৰ 3 দিনৰ পাছত জাপানে কি কৰিলে ৰিজেক্ট কৰিলে যে না আমি তোমালোকৰ একো কথা শুনিবলৈ নাই মই মোৰ কাম কৰি গৈ থাকিম আমেৰিকাৰ যিজন প্ৰেছিডেণ্ট হয় প্ৰেছিডেণ্টে ডিচিশ্যন লৈ ল'লে যে জাপানৰ ওপৰত আমি বোম এতিয়া কথামতেই কাম হ'ল 1945 চনৰ 6 আগষ্ট তাৰিখে ৰাতিপুৱা 7 বজাত এখন প্লেন জাপানৰ ওপৰত উৰিলে আৰু জাপানৰ ৰাডাৰটো ধৰা পৰিলেও চাইৰেন টাইন বজাইছে যে জাপান এনেকুৱা অৱস্থালৈকে ধ্বংস হৈ আছে যে সেই প্লেনখনক খেদি যাবলৈও তেল নাই তেওঁলোকৰ কাৰণ আমেৰিকাইতো তেল নিদিয়াই হ'ল আৰু তেওঁলোকেও বেলেগ দেশৰ পৰা তেলবিলাক ইমান নোপোৱা হ'ল এই প্লেনখন আহিছিলে জাপানৰ ওপৰেদি গৈছে যে এইখন খবৰ ল'বলৈ আহিছিলে যে ঠিকে আছে নাই চাবলৈ আহিছিলে তাৰপিছত তেওঁলোকে যিখন যিখন প্লেনত এটম বোমটো আনিব সেইখনক খবৰ দিলে যে অল ইজ ৱেল তোমালোকে বোম আনিব পাৰা মানে বোমটো কঢ়িয়াই আনা পেলাব পাৰা তাৰপিছত এটমিক বোমটো লৈ আহিলে যিটো বোমৰ নাম আছিলে লিটল বয় এই বোমটো আনি জাপানৰ হিৰোশ্বিমা চহৰত পেলাই দিলে এই বোমটোৰ ওজন আছিলে 4,400 কেজি ৱেইটৰ আছিলে হিৰোহিটোৱে মানে তাৰপিছতো মানে মান্তি হোৱা নাই যে এটা বোম পেলাইছে অকণমান যেনিবা ডাঙৰ আৰু কি তাৰ কাৰণে কিয় চাৰেণ্ডাৰ কৰিবলৈ নাই মানে তেওঁ কোনো পধ্যে মানে চাৰেণ্ডাৰ কৰাত নাই তাৰপিছত সেই দেখি 9 আগষ্টত আকৌ 3 দিনৰ পিছত আমেৰিকাই আকৌ এটা এটমিক বোম আনি পেলাই যিটোৰ নাম আছিলে ফেটমেন আৰু তাৰ ৱেইট আছিলে 4,900 কেজি আপুনি ভাবি চাওক সিটোতকৈ এইটো ডাঙৰ তেনেকুৱা এটা আনি নাগাসাকিত চহৰত আহি পেলাই দিলে নাগাসাকিত পেলোৱাৰ টাৰ্গেট নাছিলে কোকুৰা বুলি এটা জেগা আছে সেইটো জেগাত পেলোৱাৰ টাৰ্গেট আছিলে কিন্তু তাত মানে বহুত সেইদিনাখন ডাৱৰ বহুত আছিলে যাৰ কাৰণে তেওঁলোকে পেলাবলৈ বহুত অসুবিধা হ'ব বুলি তেওঁলোকে নাগাসাকিলৈ লৈ গুচি গ'ল প্লেন 11:01 সেই নাগাসাকিত এই বোমটো এৰি দিয়ে এইটো আনি যেতিয়া পেলাইছে এইটো পেলাওঁতেনো মানে তলত আহি পৰা নাই 500 মিটাৰ ওপৰতে ফুটিছে আৰু 40,000 পলকতে মানুহ মৰি গৈছে এইটো তেতিয়া কম ঢুকুৱাৰ মানুহ কথা এটা আছে কাৰণ যিহেতু এইটো আগত এটা বোম পৰিলে তে জাপানে
মানে এলাৰ্ট হৈ গ'ল বা কৈ দিলে যে তোমালোক অলপ চহৰৰ জেগাৰ পৰা অকণমান আঁতৰত থাকা অলপ দূৰত থাকা যাতে এনেকুৱা বোম আৰু পৰিব পাৰে সেইকাৰণে মানুহ বহুত সেই জেগাটোৰ পৰা কমি গ'ল আৰু তাৰ সেই জেগাটো নাগাচাকি জেগাটো অলপ পাহাৰীয়া এলেকা আছে যাৰ কাৰণে মানে তাৰ বতাহটো ইমান ঠেলিব নোৱাৰিলে পাহাৰৰ কাৰণে তাত মানুহ সেইকাৰণে অলপ কম ঢুকালে আৰু এই হিৰোশ্বিমা আৰু নাগাচাকি দুইটা বোম মিলাই 2.5 লাখৰো অধিক মানুহ ঢুকালে কিন্তু ইণ্টাৰেষ্টিং এটা কথা যে ইয়াৰ পিছতো জাপানে কিন্তু সাৰেণ্ডাৰ কৰা মুডতেই নাই মানে সাৰেণ্ডাৰ কৰিম বুলি ভবা নাছিলে এটা কাৰণে তেওঁ সাৰেণ্ডাৰ কৰিলে 6 জুলাই যেতিয়া প্ৰথমটো পৰিছে 7 জুলাইত কি হ'ল সোভিয়েট ইউনিয়নে মানে ৰাছিয়াই এটেক কৰিলে বেলেগ এটা সাইডৰ পৰা আকৌ ৰাছিয়াই এটেক কৰি আহিলে যাৰ কাৰণে তেওঁলোকৰ বহুত মানে প্ৰব্লেম হৈ গ'ল যে ইফালৰ পৰা ৰাছিয়াই এটেক কৰি আছে ইফালৰ পৰা বোম পৰি আছে দেখিলে যে নহ'ব 6 দিনৰ পিছত জাপানে সাৰেণ্ডাৰ কৰি দিলে নহ'লে সাৰেণ্ডাৰ কৰা মুডতেই নাই মানে এটম বোম পেলালেও তেওঁ সাৰেণ্ডাৰ কৰিম বুলি ভবা নাছিলে এতিয়া এইখিনিতে এটা কথা কওঁ এই যিহেতু সোভিয়েট ইউনিয়নে এটেক কৰি আছিলে 6 তাৰিখে পৰাৰ পিছত 7 তাৰিখে এটেক কৰিছে কিন্তু এই যিটো 2 নম্বৰ এটম বোম পেলালে নাগাচাকিৰ ওপৰত সেইটো আচলতে ক'বলৈ গ'লে নেপেলোৱাটো হয় কাৰণ ইফালৰ পৰা অলৰেডি তেওঁ এটেক কৰি আহিয়ে আছে কিন্তু আমেৰিকাই এইটো কোনো মতে নুশুনিলে যে আমি এইটোও পেলাম বুলি পেলাইহে এৰিলে যিহেতু পেলোৱাটো পেলাই দিলে কিন্তু ইয়াৰ পৰিণাম বহুত বেয়া হ'ল জাপানৰ ওপৰত যে মানুহৰ সৰু ল'ৰা ছোৱালী কেঞ্চাৰ হ'বলৈ ল'লে বহুত মানুহ বিকলাংগ হ'বলৈ ল'লে মানে কেইবাটাও জেনেৰেশ্যন তেওঁলোকৰ বহুত বেয়াকৈ গ'ল যাৰ কাৰণে এইটো এটা পৃথিৱীৰ কাৰণে মানে এটা বহুত ডাঙৰ ঘটনা য'ত নেকি এইটো যাতে আৰু ভৱিষ্যতে কেতিয়াও নহওক এনেকুৱা এটা পৰিস্থিতি নাহক বা এটমিক বোম কোনোবাই নেপেলাওক তাৰে কামনা কৰোঁ জাপানেতো এতিয়া ফুল্লি মানে ছাপোৰ্ট কৰে যে এইটো বস্তু পৃথিৱীত কেতিয়াও কাৰো লগত যাতে হ'ব নালাগে মানে জাপানে এইটো বিৰোধিতা কৰে আৰু এই বিৰোধিতাত জাপান প্ৰথম ওলাই আহে মানে এনেকুৱা যদি এটমিক বোমৰ কথা ওলায় তেতিয়া জাপান প্ৰথমে আহি প্ৰটেষ্ট কৰিব বিচাৰে যে এনেকুৱা যাতে পৃথিৱীত কেতিয়াও কাৰো লগত আজি হিৰোশ্বিমা আৰু নাগাচাকিত যিটা মানে এটমিক বোম পৰিছিলে প্ৰথম দুটা এটমিক বোম পৰিলে আৰু শেষৰ দুটাই এইটো আৰু আজিলৈকে ঘটা নাই এইটোৰ ওপৰতে ভিডিঅ'টো দিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক ফ'ল' কৰা নাই যদি ফ'ল' কৰি লওক